ধুনীয়াকৈ সেই গুটিটো তলে দে কি গুটিটো গুটিটো তলে দে গুটিটো তলে দে গুটি সেই তলে দে গুটি তলে দিব তেতিয়াহে যাব আকৌ সেইটো মাটিটো পোখাটো পোন কৰি দে এনেকৈ ধুনীয়াকৈ ৰু মাটি দি দে কিনা মাটি দি দে তেনেকৈ ধুনীয়াকৈ দিব লাগিব চেটটো আৰু এইবছৰে মানে টকু গুটি এইখিনি মানে পচাম বুলি আনি থৈছিলোঁ তো সেয়েহে মানে একে ঠাইতে এনেকৈ থৈ দিয়া হৈছিলে তো এইফালে চাওকচোন এইফালে একদম পোখা মেলি গ'লগৈ তো কালি মানে ৰুবলৈ চাওঁতে দেখিছোঁ একদম চাওকচোন গুটিবোৰ এনেকৈ পোখা মেলি গ'লগৈ আৰু মানে টকু গছ যে ৰুইছোঁ মই টকু গছৰ মাজে মাজে কিছুমান টকু পুলি মৰি গৈছিলে আৰু সেই মৰি যোৱা টকুবোৰৰ মাজত মানে পুনৰ ৰুই দিম বুলি এনেকৈ আনি থৈছিলোঁ পচাবৰ কাৰণে তো সেয়েহে কালি চালোঁ গোটেই দেখিছেনে পোখা মেলি গ'ল তো এতিয়া আজি মানে ৰুবলৈ ৰুই দিম আৰু মাজে মাজে তাকে এতিয়া বলকচোন আৰু এইফালে মই এতিয়া ফাং চাং আনি লৈছোঁ এতিয়া মই এনেকৈ গাঁত খান্দি যাওঁ তো মানে সেই মাজতে যে গুটিটো এনেকৈ টকু দি যাবি দেই ইয়াৰ পৰা আনি এটা মাজতে তামোল দুজোপাৰ মাজতে মানে এনেকৈ এটা দি যাবি আৰু এইফালে দেখিছেনে যোৱা বছৰ এনেকৈ ৰুইছিলোঁ ইয়াত ডাঙৰ হৈছে আৰু আগবোৰ এনেকৈ আছে তো এই চাইডত মানে টকু দিছিলোঁ প্ৰায় মৰি গ'ল কিছুমান টকু এটা দুটা আছে আৰু তো এতিয়া সেই ৰুই দিওঁ তো ইটো চাইডে দিব লাগিব তো এতিয়া আৰম্ভ কৰোঁ দেই আৰু এইফালে মই গাঁত খান্দি দিছোঁ এটা দে সেই গজালি ওলোৱা আজিকালি এটা সৰহকৈ নিদিবি এটা দে আকৌ এনেকৈ এটা দি ধুনীয়াকৈ ইয়াতে মাজতে ৰুই যা ধুনীয়াকৈ ৰুবি দেই টকু পুলি ধুনীয়াকৈ সেই গুটিটো তলে দে গুটিটো তলে দে গুটিটো তলে দে গুটি সেই তলে দে গুটি তলে দিব তেতিয়াহে যাব আকৌ সেইটো মাটিটো পোখাটো পোন কৰি দে এনেকৈ ধুনীয়াকৈ ৰু মাটি দি দে কিনা মাটি দি দে তেনেকৈ ধুনীয়াকৈ দিব লাগিব চেটটো তো গোটেই মানে স্কোৱাৰটোত দিম মানে এনেকৈ দিব চবতে দি যাম মানে এতিয়া দেখিছেনে গুটি পূৰা এমুনা আছে 300 গুটি আনিছিলোঁ তো এইখিনি বেয়া হ'ল তো ইয়াতে 100-150 মান আছে কিমান পাৰোঁ আজি ৰুম মানে তাকে আৰু বন্ধু বান্ধৱীসকল টকু গুটি মানে যে ৰুই আছিলোঁ গোটেইখিনি ৰুই শেষ কৰিব নোৱাৰিলোঁ তো মানে 100 মান গুটি থাকিছে মানে 100 মান গুটি আছে তো সেইখিনিও ভালকৈ ক'ৰবাত ৰুব লাগিব মানে পচাব লাগিব মানে সেইখিনি তো ৰোৱাখিনিতো মই জেগা ৰুই দিলোঁ মানে সেইখিনি মানে এতিয়া ধুনীয়াকৈ কোমাই পিনি ভালকৈ থৈ দিব লাগিব তাৰমানে পচাব লাগিব সেইখিনি য'ত মানে আকৌ মানে মৰি যায় নহয় তাত আকৌ মানে গজালি আকৌ তাত ৰুই দিব লাগিব তো এয়া আৰু মোৰ এতিয়া ভালেখিনি কাম আছে মানে প্ৰথমতে এইফালে মোৰ বচনিখন ধুই লওঁ তো মানে গোটেই বোকা চোকা লাগি আছে এইফালে টিং আনি ল'লোঁ আনি ল'লোঁ আৰু পানী চাওক এইফালে গোটেই মানে মজা পানী বৰষুণৰ ফ্ৰেছ পানী তাৰমানে আৰু মটৰচাইকেল গাড়ীবোৰ উঠিলে মানে এনেকুৱা ফ্ৰেছ পানী ধুব লাগে তেতিয়া মানে বাইকখনত মানে টিউবৱেলৰ পানী ধুলে মানে আইৰণটো মানে লাগি যোৱা চান্স থাকে ৰঙা হৈ যায় মানে আচলতে তো সেইকাৰণে এনেকুৱা প্ৰকৃতিৰ পৰা পোৱা পানী ধুবলৈ পাৰিলে ভাল তাৰমানে সেয়ে এতিয়া বাইকখন ধুই লওঁ আৰু ভালেখিনি কামো আছে কৰি ল'ব লাগিব তেনেহ'লে আজিলৈ ইমানতে ভিডিঅ'টো এৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো সকলোৱে মানে চেনেলটো আগবঢ়াই নিয়াত সহায়খিনি কৰিব মৰম চেনেলখিনি দিব তো নতুনকৈ চাই থ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি বেল আইকনটো টিপি দিব তো নটিফিকেশ্যন তেতিয়া আপোনালোকে কৰিব আৰু সেয়াই আৰু তো সকলোকে মৰম চেনেহ জনাই আজিলৈ ভিডিঅ' আহিছোঁ লাভ ইউ বাই বাই